প্ৰায় 3 মাহৰ পাছত এটা ব্লগ চাবলৈ আহি আছো। তো গাইজ এই বিশেষ মানে অনুষ্ঠানৰ বা পাছৰ পৰিৱেশ আপোনালোকক দেখাই গৈ থাকিম, গতিকে আপোনালোকে ব্লগটো চাই থাকিব। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল ডি কে বিজয়লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বুলি ক'লে হ'ব, প্ৰায় 3 মাহৰ পাছত এটা ব্লগ আৰম্ভ কৰিছোঁ। আৰু এই বিশেষ ব্লগটো বনাইছোঁ আজি মানে আমাৰ ঢকুৱাখানাৰ মাননীয় বিধায়ক নৱ কুমাৰ দলে ছাৰৰ ঘৰত। আৰু এই মানে প্ৰায় 3 মাহৰ পাছত এটা ব্লগ যিহেতু আৰম্ভ কৰিছোঁ, আপোনালোকে সকলোৱে সঁহাৰি জনাব। আৰু এই বিশেষ মানে ইয়াতে এটা ব্লগ বনোৱা আজি বিশেষ কাৰণটো হৈছে এই ছাৰৰ ঘৰত মানে এটা যজ্ঞ পাতিছে। আৰু এই যজ্ঞত বিশাল যজ্ঞত মানে ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ অহাৰ লগতে আৰু বিভিন্ন ঠাইৰ পৰাও মানুহ আহিছে। আৰু যিমান পাৰোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তাৰ আগে আপোনালোকক ছাৰৰ ঘৰৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ। মই কেমেৰাটো বেক কৰি আপোনালোকক অকণমান দেখাই আছোঁ। আৰু ইয়াত দেখা পাইছে বাহিৰত মানে অতিথি আহিলে বহিব পৰাকৈ এইবিলাকে আৰু দীঘলীয়া এটা পদূলিত মানে পূৰা চকী সজাই থোৱা হৈছে। আৰু খুব সুন্দৰ মানে ছাৰৰ ঘৰলৈ যিটো মানে অহাৰ মানে পদূলি বুলি ক'ব লাগিব, পদূলিটো মানে ইমানেই দীঘল আৰু ইমানেই ধুনীয়া। আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ গৈ আছোঁ। এতিয়া মই বৰ্তমান ভিতৰত আহি আছোঁ। ভিতৰৰ পৰিৱেশ আপোনালোকক অকণমান দেখাম। মই যিহেতু এবাৰ ভিতৰৰ পৰা ঘূৰি আহিলোঁৱেই, তথাপিতো ভিডিঅ'টো আৰম্ভ কৰিবৰ কাৰণে মই আকৌ এবাৰ পুনৰ আৰম্ভ কৰিছোঁ ফ্ৰণ্টৰ পৰা। মই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিতৰৰ পৰিৱেশটো অকণমান দেখাই আছোঁ। এইফালে এয়া দাদা এয়া আহিছে, এয়া ভিতৰত এয়া যজ্ঞ হৈ আছে। আৰু এইফালে চব সকলোবোৰ চিনাকি মানুহে আছে। ভিতৰত আপোনাক অকণমান আগৰ পৰিৱেশটো দেখাম। এতিয়া বৰ্তমান অতিথি আহিছেহে, যজ্ঞ হৈ আছে। আপোনালোকক যজ্ঞৰ ওচৰৰ য'ত হৈ আছে সেই জেগাখিনিৰ পৰা অকণমান দেখাবলৈ আহি আছোঁ। এতিয়া বৰ্তমান আহি আছোঁ। এয়া আমাৰ দাদা, এয়া নিগম দা। আৰু এইফালে যজ্ঞ হৈ আছে, আপোনালোকক দেখাই আছোঁ যিমান পায়। এয়া মানে বৰ্তমান এতিয়া পূজা পাতল হৈ আছে, গতিকে পূৰা মানে চাইলেণ্ট বুলি ক'ব লাগিব। সকলোৱে চাইলেণ্ট হৈ আছে। ছাৰে যজ্ঞত মানে কিবাকিবি কৰি আছে। মন্ত্ৰপাঠ হৈ আছিলে অলপ আগত, এতিয়া বৰ্তমান বেলেগ কিবা চাগে কৰিছে, নিয়ম পালন কৰিছে। বিশাল আয়োজন, মানে বিশাল আয়োজন এইফালে দেখিছে আপোনালোকে। সদেব গণগপ্তি সমোজমূর্ত্যাম কামম্বিকা মহিলদেব মহারসমুজ্জাম ভক্তানদাস্মবিদনাথ সমানসমানসমাম প্রভাব মধুরম ভগবানন্দো ব্রহ্মাহরশ্চ নহিমাক্রমণম বলম সাম আপোনালোকক মানে অতিথিৰ বাবে মানে এই অতিথি যজ্ঞ হৈ যোৱাৰ পাছত অতিথিৰ বাবে যি খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ মানে ঠাইখিনি মই আপোনালোকক অকণমান দেখাম। এইখিনি ঠাইতে মানে অতিথিসকলৰ বাবে মানে যিমানবিলাক ইয়াতে যজ্ঞত অতিথি আহিছে, অতিথিসকলক মানে খোৱা বোৱাৰ ব্যৱস্থাৰ কাৰণে এই ঠাইখিনি দেখিছে বৃহৎ এৰিয়াত মানে খোৱা বোৱাৰ ব্যৱস্থা। তো গাইজ, এইখিনি ঠাইৰ পৰাই ভিডিঅ'টো আজি ইমানতে সামৰিম বুলি ভাবিছোঁ। গতিকে বহুত দিনৰ মূৰত এটা ব্লগ দিলোঁ, সকলোৱে ছাপোৰ্ট কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।